হেল্ল' এভৰিৱান, ৱেলকাম টু মাই আনাডাৰ ভিডিঅ'। খবৰ কেনেকুৱা? সকলো ভালেই আছেনে বাৰু? একদম সন্ধিয়া হৈ অহাৰ লগে লগে বৰষুণটো আহিবলৈ আৰম্ভ কৰে আৰু এইগেলা বতৰত নক'বা আৰু বৰষুণ পৰিলে কিবা নহয় কিবা এটা খাবলৈ মন গৈ থাকে। এতিয়া বাহিৰলৈ যাবও নোৱাৰা হ'লোঁ, যিহে বোকা। তাতে ভাবিলোঁ ঘৰতে কিবা এটা বনোৱা যাওক। ৰখি ভাবি বনাবলৈ আৰম্ভ কৰিয়ে দিলোঁ আৰু লগতে কি বনাওঁ ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ ভিডিঅ'ৰ জৰিয়তে। আহকচোন কি বনালোঁ চাওঁ। এইখিনি মই লৈছোঁ এবাটি আটা, ইয়াতে দিছোঁ অলপমান নিমখ। এইখিনি মই ধুনীয়াকৈ এটা ডো কৰি ল'ম আটাৰ দৰে। সেইখিনি প্ৰথমতে মিক্স কৰি পানী দি ধুনীয়াকৈ মোহাৰি আটা মঠাৰ দৰে মঠি ল'লোঁ। এতিয়া ইয়াৰে মই একদম মিডিয়াম চাইজত 4টা লাডু কৰি লৈছোঁ। ইয়াৰে মই 3টা ব্যৱহাৰ কৰিম বাৰু, এটা বেছি হৈ যাব, ইমান নাখাওঁ আমি, সেইটো কাৰণে এইখিনি প্ৰথমতে ছাইড কৰি ল'লোঁ। এতিয়া এখন বেলনা ধুনীয়াকৈ এনেকৈ এটা এটাকৈ মই ৰুটি বেলি ল'ম। ধুনীয়াকৈ গোল কৰি হৈ গ'ল। এতিয়া মুঠতে বেলাৰ পাল, অলপমান আটা দি পেলাই এইখিনি ধুনীয়াকৈ বেলি ল'ম। মোৰ আকৌ আটা দিওঁতে উৰিয়ে গুচি গ'ল। একদম পাতলাকৈ বেলি ল'লোঁ ধুনীয়াকৈ, এখনকৈ 3খন ৰুটি। আৰু ইপিনে দেখিছেনে মই এইখিনি আলু পিহনাত মাৰি থৈ দিছিলোঁ, ধুনীয়াকৈ পানী দি ভিজাই থৈ দিছিলোঁ। এতিয়া মই ইয়াতে দিছোঁ অলপমান পিঁয়াজ, জলকীয়া, তাৰপিছত দিছোঁ অকণমান নিমখ, তাৰপিছত আৰু দিছোঁ হালধি। মোৰ আকৌ হালধি দিলে সদায় উৰি যায়। তাৰপিছতে অকণমান জিৰা পাউডাৰ, অকণমান ধনিয়া পাউডাৰ, এইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম। এইখিনি ৰেডি হৈ গ'ল। তাৰপিছত এইখিনিও ছাইড কৰি লৈ পেলাই এতিয়া মই বেলি থোৱা ৰুটি এখনত ধুনীয়াকৈ এইখিনি মই দি দিছোঁ। আপোনালোকে চাব মই কেনেকৈ দিছোঁ। মই কিন্তু ইয়াত পানীখিনি একদম এনেকৈ পূৰা মোহাৰি লৈছোঁ দেই, নহ'লেবাকৈ নিমখ দিওঁতে পানীখিনি ৰখি যায়তো, সেইবাবে। এতিয়া মই এইটো এটা ধুনীয়াকৈ এটা ৰোল বনাই ল'ম এনেকৈ। দেখিছেনে ইপিনে জলকীয়া ওলাই দৌৰ মাৰিছে, যাতে দৌৰ মাৰিব নোৱাৰে একো, সেইটো কাৰণে অকণমান পানী দি পেলাই মই এইটো ছাইডে এনেকৈ কৰি 2টা ছাইডে এনেকৈ অলপমান লগাই ল'ম। আৰু এনেকৈ মই 3টা লৈছোঁ। এখন কাঁহী ধুনীয়াকৈ তেল অলপ লগাই পেলাই মই 3টা দি দিছোঁ। আৰু 2 মিনিটমান আগৰ পৰাই মই এখন কেৰাহীত দিছিলোঁ পানী, সেইখিনি উতলিবলৈ দিছোঁ। আৰু আমাৰ সৰু এনেকৈ দিব পৰা বস্তু নাছিল কাৰণে মই গেছৰ ষ্টিমডালকে দিলোঁ। আৰু এইখিনি মই 5 মিনিটমানৰ বাবে ষ্টিম কৰি ল'ম। হৈ গ'ল। এতিয়া তেল দিয়াৰ বাবে তলত লাগিও ৰখা নাই, সেইটো কাৰণে এইখিনি মই এতিয়া এনেকৈ সৰুকৈ টুকুৰা কৰি লৈছোঁ। ষ্টিম কৰাৰ পিছত দেখিব পাৰিছে আপোনালোকে। এতিয়া মই এইখিনি ভাজি ল'ম। মোৰ আকৌ ভাজোঁতে সদায় ভিডিঅ' কৰিবলৈ আধা ৰখিয়ে যায়। এইখিনি হৈছেহিয়ে প্ৰায়। এতিয়া মুঠতে খাবলৈহে বাকী আৰু। এয়া ৰেডি হৈ গ'ল ধুনীয়াকৈ। একদম গৰম গৰম চাহৰ লগত বৰষুণৰ বতৰত এইবোৰ পালে আৰু একো নালাগেই, নহয়নে? একদম দেখিবলৈ ধুনীয়াও হৈছে বাৰু। আপোনালোকে বাৰু বৰষুণ পৰিলে ঘৰত কি বনাই খায় মোক জনাবচোন দেই। এতিয়া মই আপোনালোকক এটা বাৰু ভাগি পেলাইও দেখাইছোঁ ৰ'ব। এতিয়া দেখিছেনে একদম ধুনীয়াকৈ বাহিৰতো অলপমান মচমচীয়া, ভিতৰতো আলু দিছোঁ, অলপমান কোমল হৈছে। আপোনালোকে কেনেকুৱা পালে জনাব দেই। আজিলৈ আহিছোঁ।